পোনপ্ৰথমে ৰাইজলৈ অনুৰোধ যে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অল টিপি থৈ দিব যাতে সকলো আপডেট পাই থাকে। হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ নমস্কাৰ। বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগত যুৱক যুৱতীসকলে ইজনৰ পিছত সিজনৰ মাজত দৈহিক সম্পৰ্ক বা সহবাস কৰাটো এটা ফেশ্বন হৈ পৰিছে, যাৰ বাবে ভয় ভাবুকিৰ যাতনাৰ ভুগিবলগীয়া হয়। তেনে এক ঘটনাৰ ভিডিঅ' ভাইৰেল আপোনালোকে চাওক। মহানগৰীৰ যুৱতীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো প্ৰচাৰ অভিযোগ, অধিবক্তাৰ বিৰুদ্ধে ফোন কল ভাইৰেল। ভিডিঅ'টো এবাৰ চাওকচোন। হেল্ল', মোক নুসুধাকে তাতে মোৰ ফটো কিয় দিছা? কি? মোক নুসুধাকে মোৰ ফটো কিয় দিছা তুমি? কাৰ ফটো? মোৰ ফটো। এই তোমাৰ ফটো নাই দিয়া মই। তুমি এবাৰ নিউজটো চোৱাচোন। কোনটো নিউজ? মোৰ লগৰবোৰে ফোন মাৰি আছে, মই পাগল হৈ গৈছো। 1 ঘণ্টাৰ ভিতৰত মোক মালিকে ৰুম খালী কৰিবলৈ দিছে এতিয়া। বাই তইতো চাইছানে তুমি? নিউজত দিছে? ফেচবুক ক্লিক হৈছে। কোনটো দিছে? কোনটো নিউজত দিছে? চোৱা, তোমাক মই কিয় কৰি আছা এতিয়া? দিয়াচোন মোৰ তাত দিয়াচোন। মই ফটো দিয়া নাই নহয়। চোৱাচোন, ফটো চটো নিদিওঁ বুলি কৈছে, কাকো একো ফটো চটো নিদিওঁ বুলি কৈছে। চোৱা জলদি। মোৰ মাথা চাথা গৰম হৈ গৈছে আৰু মই আৰে নিউজত দিয়াই নাই আমি, কেনেকে গ'ল এইবিলাক? কমেণ্টবোৰ চোৱাচোন, কিমান মানুহে চাইছে। মোৰ গোটেই ফেচবুক ক্লিক হৈছে। কেনেকে গ'ল মাক? তুমি জানিবা এইটো? মই অকল ডিৱাই 6 লৈ দিছো। সিহঁতে কৈছে কাৰো ফটো নিদিওঁ। ফটো ক'ব পালে তোমাৰ ফটো ইহঁতে? সেইটোৱেতো মোৰ ফেচবুকৰ পৰা, মোৰ ফেচবুকৰ পৰা লৈছে। সিহঁতে ফেচবুকৰ পৰা লৈছে সিহঁতে। এইখন ভিডিঅ' মই অকল থানাত দিছো হা। এইখন ভিডিঅ' মই অকল ডিৱাই 6 দিছো, অকল থানাত দিছো হা। অকল থানাত দিছো। তোমাৰ নাম মই কাকো দিয়া নাই। তোমাৰ নাম দিয়া নাই মই, ঠিক আছে? তুমি গোটেইখিনি হোৱাটছআপত মোৰ তাত আছে। কাক মই কি দিছো? অকল ছোৱালীজনীক দিছো আৰু মই হেৰি দিছো, মই হা তাক দিছো। কেনেকে গৈ পালে? তাকেই কেনেকে গৈ পালে? মই মৰি যাম আৰু। মই আহিছো ৰ'বাচোন, তুমি অকমান আহিছো, মই তোমাৰ ওচৰত আহি আছো। ক'ত আহি আছা? নালাগে আহিবলৈ। মোক কিয় দম দি আছা তুমি? মোক কিয় দম দি আছা তুমি? নালাগে আহিবলৈ, য'ত আছা থাকা। এবাৰ কথা ক'লে নুশুনা আৰু থাকা এতিয়া। নিউজ চাই থাকা তুমি বহি কিনে ৰুমত। মই নাই কিন্তু মোৰ কাৰণে কৰিছো এইবিলাক, হা? মই নাথাকো, মই যাওঁ। মোৰ কাৰণে কৰিছো মই এইবিলাক লগে। পুলিচক সুধিব দিয়া, পুলিচ আছে নহয়। থানাত যাব দিয়া ইহঁতক। তোমাক কিয় কৈ আছে? ই মোক চৰি কৈ আছে। কোনে? এতিয়া 100 বাৰ ফোন কৰিলে, কৈ কিনে এতিয়া চৰি কৈছা, ভাই ৰিয়েলি চৰি, বেয়া নাপাবা, ভুল হৈ গ'ল, কালি কিবা এটা মাফ কৰি দিয়া। এতিয়া তোমাক ফোন মাৰিছিলে? এতিয়া মাৰি আছে মোক, ব্লক মাৰি থৈ দিছো তাক। মেছেজ কিমানটা মেছেজ দিলে মোক, চৰি কেইটা নিউজত দিছো মই এতিয়া। দিছো ডিৱাই 6 দিছো সম্পূৰ্ণ চিনাকি আছে। তাৰ নাম্বাৰ চাই চব দিছো তাক। ফটো গাড়ী গোটেই ভিডিঅ'টো, তাৰ এইটো ভিডিঅ'। মোক ফোন মাৰি আছে, তাৰ হাত ভৰি ভাঙিছে, তাক মেডিচিন আনি দিবলৈ কৈ আছে। তোমাৰ হেৰিত আহিলে বোলে, তোমাৰ ৰুমত বোলে আহি গ'ল। দেখা নাই তুমি তাৰ অৱস্থা? তাৰ যদি ভৰি ভাঙিছে, খোজ কেনেকে কাঢ়ি আছে? গাড়ী কেনেকে চলাই আছে? লেঙেৰা। তুমি মানে কিটা হেৰি কৰিব ওলাইছা নেকি? চাপৰ্ট দিব ওলাইছা আকৌ? না হে না, তেতিয়াহ'লে তুমি মোক এইবিলাক কথা কৈ আছা যে? নাই, কি মোক কৈছে কাৰণে কৈছো, তুমি জেক দি মাৰিছা বুলি। তাক যদি মই জেক দি মাৰিছি, পলাইছে কেনেকে পুলিচ আগলি দৌৰি কিনে? তেতিয়ালৈকে বিষ নাছিল, পাছতে বিষ হৈছে বোলে। মাইকী নিচাকে কথা ক'বা। তাৰচোন কি দম চোন, ঢাকা দি আছিলচোন মোক। তোমাক বোলে লক্ষ্মণে বোলে উঠাই কেনে পেলাই দিছে বোলে। কোনে? লক্ষ্মণে। লক্ষ্মণে লাষ্টত মোক কি কয়, ভাই তুমি মোক বেয়া পালে নহ'ব, এইটো কৈছে হা। মই তাক পুলিচৰ আগত ভালকে কৈছো, তুমি হিচাপে তুমি তাক, মই গোটেই ইমানখিনি কথা কৈছো ন। বাউন্সাৰৰ কাম হৈছে চবকে চোৱা। সেইটোৱেতো আমি জানো ন, আমি পইণ্টৰ কেনে কথা ক'বলৈ পুলিচৰ মাথা ঘূৰাই দিছো মই। পুলিচৰ সেইটোৱেতো, পুলিচৰ ব্ৰেইন ৱাছ কৰি দিছো মই কালি তাতে। পুলিচৰ আগত ভালকে ক'লো, তুমি এটা বাউন্সাৰ, তুমি গোটেই চাব লাগে। যোনটো ল'ৰা আহি কিনে গুণ্ডামি কৰি আছে, ক্লাবত আহি কিনে ছোৱালীক মাৰি আছে, তুমি সেইটো চাপৰ্ট কৰি আছা চবৰ আগত। তাৰপিছত সি মোক কি কয়, মই তোমাক চিনি নাপাওঁ ন ভাই আগতে। মোৰ গুৱাহাটীত যিমান গুণ্ডা বাউন্সাৰ কেইটা আছে, গম পাইছা? যিমান গুণ্ডা বাউন্সাৰ কেইটা, চবকেইটা মোৰ চিনাকি। তাক মই কওঁতে আবিৰৰ কথা কওঁতে, আতিকুৰৰ কথা কওঁতে, মোক কৈছে ভাই তোমাক মই চিনি নাপাওঁ নহয় আগতে, এনেকৈ আছে। কওঁতে মোক পুলিচৰ আগত এইখিনি কথা পুলিচে শুনি আছে। শুনোতে মই গোটেই তাত পুলিচক ক'লো নহয়, অচিটো ব্ৰেইন ৱাছ কৰিছো, অচিটো পুৰা এনেকে দেখাইছো যে বাউন্সাৰে মানে উল্টা গুণ্ডাটো হেল্প কৰি আছে তোমাক মাৰাতে। এইটো কোনো ভাই হেৰিত ক'লে, মালিকক ফোন কৰিলে, সেইকাৰণে তাক উলিয়াই দিলে। মোৰ গেম আৰু খেলিম ৰ'বা না। সিহঁতে কি বডি পাৱাৰ দেখাব, আমাৰ দিমাগ আছে। আমি গেম খেলাত এক্সপাৰ্ট, আমি শিকিছো এইবিলাক। 5 বছৰ এইবিলাকে পঢ়িছো। মানুহ কেনেকে গেম খেলি ফচাব কেনেকে পাৰি। সিহঁতে কি কৰিব, বেছি কিছু দম দিব, দুটামান বাউন্সাৰ লৈ আহিব। কিমান টকা আছে কেইটা বাউন্সাৰৰ? 15,000 টকা চেলাৰী পায়, খাব নোৱাৰে, পিন্ধিব নোৱাৰে, এটা জোতা 5 মাহ পিন্ধি আহে। সিহঁতে যিমান টকা পায় ন, তাতকে ডাবুল টকা মোৰ চেলাৰীটো মোক হেৰিতে পাৰ্লাৰৰ ছোৱালী, তাতকে ডাবুল টকা মোৰ চেলাৰী দিওঁ ইহঁতৰ চেলাৰীতকে। 15,000 চেলাৰী কি লেভেল পায় ইহঁত। সি বাউন্সাৰ সি আহি কিনে উল্টা আৰু তাক হেল্প কৰি আছে। যোনে ভুল কৰিছে তাকে হেল্প কৰি আছে। তাৰ চিনাকি মানে চবে বিহাৰী মিলিছে। বিহাৰী দাদাগিৰি দেখা পাই থাকে। এতিয়া ওলাব নে নিউজটো ওলাব এতিয়া ৰ'বা, গোটেই নিউজ ওলাব এতিয়া ৰ'বা। লাচি থানা লগাই ইয়াৰ পিছত মই ক'লৈকে যাম তুমি চোৱা নাযায়। অসমীয়া ছোৱালীক হেৰি কৰি ৰেপ কৰিব ট্ৰাই কৰিছে, এইবিলাক দিম লাচি থানা লগাই দিম। নকৰিবা, মোৰ নাম ওলালে মই বহুত বেয়াকে হেৰি হৈ যাম। তোমাৰ একো নহয় জান। আৰু তুমি এটা কথা কোৱা, তুমি লগত কথা পাতি আছা, কথা পাতি কি মানে ফাল্টি খাইছা নেকি এতিয়া তুমি? মই পবিহঁতৰ লগত কথা পাতি আছো, তাই মাতি আছে।
কাৰণে ৰখি আছো মই তোমাক কোনে ক'লে এতিয়া তাক মাৰিছো হেৰি কৰিছো এইবিলাক কথা পাতিছে কাৰ লগত পাতি আছা ফোন মাৰিছিল লক্ষ্মণে ফোন মাৰিছে বিশালক লাইনত লৈছে হা তেতিয়াই কৈছে লক্ষ্মণ কোনটো সেই ল'ৰাটো যোনে দাড়ি থকা ল'ৰাটো হা দাড়ি থকা ল'ৰাটো জালৰ কাজিয়া লাগি আছিলা বাউন্সাৰবিলাক উলিয়াই দিলে সঁচাকে উলিয়াইছে নে তাক এইবোৰনে পুৰা উলিয়াই দিছে মামাক মই মালিকক ফোন মাৰিছিলো কাক উলিয়াইছে তাক ওলাইছে অকল ই বাউন্সাৰ হৈ কিনে কাজিয়া লাগিব গৈছে হেৰি গৈছে নহয় কাৰণে তাক উলিয়াই দিছে বোলে সেইখিনি মই কৈছোৱে যোনখিনি মই পুলিচক কেনেকে ব্ৰেইন আছে ওলাই জানো ন সেইখিনি কৈছো এইটোকো কৈছিলো পুলিচৰ প্ৰথমে আহোঁতে মই এনেকৈ কৈছো মানে তোমাক মানে বিশালে উঠাব লৈছিলে মানে কিডনেপ কৰিব লৈছিলে কিন্তু বাইছে মানে হেৰি কৰিলে বাউন্সাৰটো তোমাক উঠাই লৈ গ'ল গাড়ী এনেকৈ কৈছো লগৰ ফোন কৰিছে বাপুৰ মাছলৈ গৈছে ফোন কৰি মাত এটা আনিবলৈ ছোৱালী কেতিয়া লগৰ ফোন কৰিলে বাউন্সাৰক সেইটো বাউন্সাৰে ফোন কৰিলে ইয়াক ছোৱালী এতিয়া লৈ আছে জল্দি দিমাগৰ খেল দেখা নাই সিহঁতৰ বডি পাৱাৰে খেল দেখিছে দিমাগৰ খেল দেখিব এতিয়া মই পুলিচক ফচাই দিয়া মানুহ মই সিহঁতে মোৰ কাৰণে কেইটা পৰুৱা মই থানাত ৰচি ফচাই দিছিলো এবাৰ ট্ৰান্সফাৰ হৈ চাকৰি যোৱা অৱস্থা তাৰ এইবিলাক মূলত ভাঙা লগৰ আৰু ফচাম সিহঁতক ৰ'বা না মানুহ লগাই মই এতিয়া ই য'তে যি নকৰক আৰু ভিডিঅ' আনিব দিম আৰু ফচাম তাৰ দুদিন পিছত নিউজ ওলাব এতিয়া চাব আৰু সি কি কৈ আছে বুঢ়াৰ লগত তাৰ লগত কোৱা গেলা সেইকাৰণে তই ৰাজেশৰ পৰা মাৰ খাইছিল এইবিলাক কোৱাৰ কাৰণে তুমিতো একো নকলা তেতিয়া মই যেতিয়া কৈছা বুঢ়াৰ লগত আহ বুঢ়াৰ লগত কোৱাটো বুঢ়া কেইটাৰ লগত শুই থাকা তুমি একো কোৱা নাই আৰে তাৰ মানুহ কাৰ লগত আহো কাৰ লগত নাই ক'লে কি হ'ব নেকি এবাৰ সেইটো কোৱাৰ কাৰণে ৰাজেশে মাৰি চবে কেলা গম পাইছে তুমি মোৰ গাৰ্লফ্ৰেণ্ড বুলিছো ল'ৰাকেইটা কেলা মোৰ ফালে চাই আছে ল'ৰাকেইটা ভাবিছে কেলা ইউ কেনেকা ছোৱালী গাৰ্লফ্ৰেণ্ড বনাইছে চব কেলা মোৰ ফালে চাই আছে তুমি এটা কথা নকলা তেতিয়া তাক তাৰ কথা চবে জানে তাৰ কথা কোনো বাৰ্তা নিদিয়ে